हेलो फ्रेंड्स वेलकाम टू माय यूट्यूब चैनल ज्ञान वृद्धि आसामीस बंधु बान्धवीসকল যদি মই আপোনাক প্ৰশ্ন কৰোঁ যে ভাৰতৰ জাতীয় পশু কি আপোনালোক সকলোৱে একেলগে উত্তৰ দিব যে বাঘ কিন্তু যদি মই প্ৰশ্ন কৰোঁ যে কিয় বাঘ ভাৰতৰ জাতীয় পশু তেনেহলে হয়তো বহুতে উত্তৰটো দিব নোৱাৰিব যদি আপুনিও উত্তৰটো নাজানে বা দিব নোৱাৰে তেনেহলে চাই থাকক আজিৰ এই ভিডিওটো একেবাৰে শেষলৈকে বন্ধু বান্ধৱীসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট যদি আপুনি মোৰ এই চেনেলটোত নতুন তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব বন্ধু বান্ধৱীসকল বাঘ কিয় ভাৰতৰ জাতীয় পশু এইটো জনাৰ আগতে আপোনাৰ এইটো জানিব লাগিব যে কেনেকুৱা ধৰণৰ জীৱ বা পশুক জাতীয় পশু হিচাপে ঘোষণা কৰা হয় বন্ধু বান্ধৱীসকল আসলতে এনেকুৱা এটা প্ৰজাতিৰ পশুক জাতীয় পশু হিচাপে ঘোষণা কৰা হয় যি পশুটো এটা সময়ত বহুত জনপ্ৰিয় আছিল কিন্তু কিবা কাৰণত সেই প্ৰজাতিটোৰ ওপৰত সংকট নামি আহিছে যাৰ ফলত সেই প্ৰজাতিটো বিলুপ্তিৰ পথলৈ গুচি গৈ আছে আৰু তেনে সময়ত চৰকাৰে সেই প্ৰজাতিটোক ৰক্ষা কৰাৰ উদ্দেশ্যে সেই প্ৰজাতিটোক জাতীয় পশু হিচাপে ঘোষণা কৰি দিয়ে তেনে পশুবিলাককেই জাতীয় পশু বুলি কোৱা হয় আমাৰ দেশ ভাৰতৰ জাতীয় পশু বাঘ এই প্ৰজাতিটোৰ লগতো ঠিক এনেকুৱাই হৈছিলে আগতে আমাৰ ভাৰতবৰ্ষত বাঘ বহুত জনপ্ৰিয় এটা জন্তু আছিল জনপ্ৰিয় বুলি কওঁতে ইয়াত মানে বাঘ সচৰাচৰ পোৱা গৈছিল বাঘে জংঘলৰ এটা ৰাজত্ব স্থাপন কৰি লৈছিল কিন্তু এটা সময়ত বন ধ্বংস কৰাৰ ফলত আৰু চিকাৰৰ ফলত বাঘৰ অস্তিত্ব প্ৰায় নাইকিয়া হৈ যাবলৈ ধৰিছিল যাৰ কাৰণে চৰকাৰে 1973 চনত বাঘক ভাৰতৰ জাতীয় পশু হিচাপে ঘোষণা কৰি দিছিল বন্ধু বান্ধৱীসকল আশা কৰোঁ এতিয়া আপুনি বুজি পাইছে যে কিয় বাঘ ভাৰতৰ জাতীয় পশু যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি ভাল লগা নাই তেনেহলে ডিসলাইক কৰিব আৰু যদি আপুনি এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও চাব বিচাৰে তেনেহলে প্লিজ চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব থ্যাঙ্কস ফৰ ওয়াচিং দি ভিডিও